সুমিত বৰ্মন কি কাম কৰিছিল আগতে? আগতে ICICI বেংকতে কালেকশ্যনৰ হেৰিত কাম কৰিছিল। কাৰ লগত কৰিছিল কামটো? ICICI বেংকত তাৰ লগ আছিল হেৰিত জ্যোতিষ মানো আছিল আৰু বেলেগ গ্ৰুপ আছে আৰু বহুত কেইটা নাম ভালকে নাজানো মই। এতিয়া কি শুনিছে? এতিয়া তাৰমানে সি তাৰমানে এনে থ্ৰেডিং কৰা বুলি এটা হেৰি কৰিছিল। মোকো কৈছিল মাজে মাজে মা মোবাইলত কৰোঁ মই, কিন্তু মচলপুৰত যাওঁ জ্যোতিষ মানৰ লগত লগ হওঁ, অকলে যাওঁ, অফিচ চফিচ নাই এনেকুৱা আকৌ এনেই যাওঁ আৰু ঘৰত থাকি একলে ভাল নালাগে না, এনেকৈ কৈছিল। এতিয়া পুলিচে ধৰিছে নেকি? পুলিচত টাউন আত্মসমৰ্পণ নিজে কৰা বুলি কৈছে। কোন ঠাইত? বঙাইগাঁও। আপোনালোকে গম পাইছিল না ট্ৰেডিঙৰ কাম কৰা বুলি? নাই, গম পোৱা নাই। নহয়, আপোনাৰ ল'ৰাই ট্ৰেডিঙৰ কাম কৰা বুলি গম পাইছিল? গম মানে সি মোক কৈছিল কেতিয়াবা মাজে মাজে মা মোবাইলত কৰোঁ মই, এনেকৈ কৈছিল মোবাইলত কৰা বুলি। নিজাকে কৰে আৰু নিজৰ সীমিত পইচা দি এনেকৈ কৈছিল। কেতিয়াবা কেতিয়াবা যায়ও। এতিয়া কি ক'ব যিহেতু পুলিচৰ লাফাত পৰিলে? এতিয়া তাক শত্ৰুৱে লগাইছে, হয়তো কাৰোবাক কোনোবা এতিয়া তাক হেৰি কৰিব লগাব পাৰে, এনেকৈ যাই থাকে যিহেতু মচলপুৰত ল'ৰাটোৰ লগত এনেকৈ কোনোবাই লগাব পাৰে। ইয়াত দীপাংকৰ আহিছিল নে? আমাৰ ঘৰত আগতে ICICI বেংকত কাম কৰাতে আহিছিল ফুৰবা। কি নাম আছিল ল'ৰাজন? সেইজন ল'ৰা দীপাংকৰ ভট্ট আহিছিল। ICICI বেংকত কিমান দিন ধৰি কাম কৰিছিল আপোনাৰ ল'ৰা? 5 বছৰ। 5 বছৰ। কোনটো ব্ৰাঞ্চত? এইটো সি মাছাৰপুৰ ব্ৰাঞ্চত। আৰু জ্যোতিষ মানুহ আহিছিল নেকি আপোনাৰ ঘৰত? আগতে আহিছিল ICICI বেংকত কাম কৰাতে, বন্ধু না সিহঁতে আগতে আহিছিল। দীপাংকৰো আহিছিল? দীপাংকৰ আগতে সদায় নাহে, কেতিয়াবা হঠাৎ আহে। আৰু ইয়াত এই মাইনু ব্ৰহ্ম আহিছিল নেকি? মাইনু ব্ৰহ্ম অহা নাই। অহা নাই। এতিয়া কি ক'ব ল'ৰাটো যিহেতু আপোনালোকৰ পুলিচৰ জিম্বাৰ আছে? এতিয়া তেওঁলোকে সেই কৰক আৰু নিৰ্দোষী, মই জানো মোৰ ল'ৰা নিৰ্দোষী, তেখেতে বিবেচনা কৰি চাওক, চাই পেলাই যদি নিৰ্দোষী বুলি সিহঁতে যদি প্ৰমাণ পায় দিয়ক, এৰি দিয়ক। সুমিত বৰ্মন কি কাম কৰিছিল আগতে? আগতে ICICI বেংকতে কালেকশ্যনৰ হেৰিত কাম কৰিছিল। কাৰ লগত কৰিছিল কামটো? ICICI বেংকত তাৰ লগ আছিল হেৰিত জ্যোতিষ মানো আছিল আৰু বেলেগ গ্ৰুপ আছে আৰু বহুত কেইটা নাম ভালকে নাজানো মই। এতিয়া কি শুনিছে? এতিয়া তাৰমানে সি তাৰমানে এনে থ্ৰেডিং কৰা বুলি এটা হেৰি কৰিছিল। মোকো কৈছিল মাজে মাজে মা মোবাইলত কৰোঁ মই, কিন্তু মচলপুৰত যাওঁ জ্যোতিষ মানৰ লগত লগ হওঁ, অকলে যাওঁ, অফিচ চফিচ নাই এনেকুৱা আকৌ এনেই যাওঁ আৰু ঘৰত থাকি একলে ভাল নালাগে না, এনেকৈ কৈছিল। এতিয়া পুলিচে ধৰিছে নেকি? পুলিচত টাউন আত্মসমৰ্পণ নিজে কৰা বুলি কৈছে। কোন ঠাইত? বঙাইগাঁও। আপোনালোকে গম পাইছিল না ট্ৰেডিঙৰ কাম কৰা বুলি? নাই, গম পোৱা নাই। নহয়, আপোনাৰ ল'ৰাই ট্ৰেডিঙৰ কাম কৰা বুলি গম পাইছিল? গম মানে সি মোক কৈছিল কেতিয়াবা মাজে মাজে মা মোবাইলত কৰোঁ মই, এনেকৈ কৈছিল মোবাইলত কৰা বুলি। নিজাকে কৰে আৰু নিজৰ সীমিত পইচা দি এনেকৈ কৈছিল। কেতিয়াবা যায়ও। এতিয়া কি ক'ব যিহেতু পুলিচৰ লাফাত পৰিলে? এতিয়া তাক শত্ৰুৱে লগাইছে, হয়তো কাৰোবাক কোনোবা এতিয়া তাক হেৰি কৰিব লগাব পাৰে, এনেকৈ যাই থাকে যিহেতু মচলপুৰত ল'ৰাটোৰ লগত এনেকৈ কোনোবাই লগাব পাৰে। ইয়াত দীপাংকৰ আহিছিল নে? আমাৰ ঘৰত আগতে ICICI বেংকত কাম কৰাতে আহিছিল ফুৰবা। কি নাম আছিল ল'ৰাজন? সেইজন ল'ৰা দীপাংকৰ ভট্ট আহিছিল। ICICI বেংকত কিমান দিন ধৰি কাম কৰিছিল আপোনাৰ ল'ৰা? 5 বছৰ। 5 বছৰ। কোনটো ব্ৰাঞ্চত? এইটো সি মাছাৰপুৰ ব্ৰাঞ্চত। আৰু জ্যোতিষ মানুহ আহিছিল নেকি আপোনাৰ ঘৰত? আগতে আহিছিল ICICI বেংকত কাম কৰাতে, বন্ধু না সিহঁতে আহিছিল। দীপাংকৰো আহিছিল? দীপাংকৰ আগতে সদায় নাহে, কেতিয়াবা হঠাৎ আহে। আৰু ইয়াত এই মাইনু ব্ৰহ্ম আহিছিল নেকি? মাইনু ব্ৰহ্ম অহা নাই। এতিয়া কি ক'ব ল'ৰাটো যিহেতু আপোনালোকৰ পুলিচৰ জিম্বাৰ আছে? এতিয়া তেওঁলোকে সেই কৰক আৰু নিৰ্দোষী, মই জানো মোৰ ল'ৰা নিৰ্দোষী, তেখেতে বিবেচনা কৰি চাওক, চাই পেলাই যদি নিৰ্দোষী বুলি সিহঁতে যদি প্ৰমাণ পায় দিয়ক, এৰি দিয়ক। সুমিত বৰ্মন কি কাম কৰিছিল আগতে? আগতে ICICI বেংকতে কালেকশ্যনৰ হেৰিত কাম কৰিছিল। কাৰ লগত কৰিছিল কামটো? ICICI বেংকত তাৰ লগ আছিল হেৰিত জ্যোতিষ মানো আছিল আৰু বেলেগ গ্ৰুপ আছে আৰু বহুত কেইটা নাম ভালকে নাজানো মই। এতিয়া কি শুনিছে? এতিয়া তাৰমানে সি তাৰমানে এনে থ্ৰেডিং কৰা বুলি এটা হেৰি কৰিছিল। মোকো কৈছিল মাজে মাজে মা মোবাইলত কৰোঁ মই, কিন্তু মচলপুৰত যাওঁ জ্যোতিষ মানৰ লগত লগ হওঁ, অকলে যাওঁ, অফিচ চফিচ নাই এনেকুৱা আকৌ এনেই যাওঁ আৰু ঘৰত থাকি একলে ভাল নালাগে না, এনেকৈ কৈছিল। এতিয়া পুলিচে ধৰিছে নেকি? পুলিচত টাউন আত্মসমৰ্পণ নিজে কৰা বুলি কৈছে। কোন ঠাইত? বঙাইগাঁও। আপোনালোকে গম পাইছিল না ট্ৰেডিঙৰ কাম কৰা বুলি? নাই, গম পোৱা নাই।
নহয় আপোনাৰ ল'ৰাই ট্ৰেডিঙৰ কাম কৰা বুলি গম পাইছিলে বাৰু গম মানে সি মোক কৈছিল কেতিয়াবা মাজে মাজে মই মোবাইলত কৰোঁ মই সেনেকৈ কৈছিল মোবাইলত কৰা বুলি নিজাকে কৰে আৰু নিজৰ সীমিত পইচা দি সেনেকৈ কৈছিল কেতিয়াবা কেতিয়াবা যায়ও। এতিয়া কি ক'ব যিহেতু পুলিচৰ লাফাত পৰিলে? এতিয়া তাক শত্ৰুৱে লগাইছে হয়তো কাৰোবাক কোনোবা এতিয়া তাক হেৰি কৰিব লগাব পাৰে এনেকৈ যাই থাকে যিহেতু মচলপুৰত ল'ৰাটোৰ লগত এনেকৈ কোনোবাই লগাব পাৰে। ইয়াত দীপাংকৰ আহিছিল নে? আমাৰ ঘৰত আগতে ICICI বেংকত কাম কৰাতে আহিছিল ফুৰবা। কি নাম আছিল ল'ৰাজন সেইজন ল'ৰা? দীপংকৰ ভট্ট আহিছিল। ICICI বেংকত কিমান দিন ধৰি কাম কৰিছিল আপোনাৰ ল'ৰা? 5 বছৰ। 5 বছৰ। কোনটো ব্ৰাঞ্চত? এইটো সি মাছাৰপুল ব্ৰাঞ্চত। আৰু জ্যোতিষ মানুহ আহিছিল নেকি আপোনাৰ ঘৰত? আগতে আহিছিল ICICI বেংকত কাম কৰাতে বন্ধু নাই সিহঁতে আগতে আহিছিল। দীপাংকৰো আহিছিল? দীপংকৰ আগতে সদায় নাহে কেতিয়াবা হঠাৎ আহে। আৰু ইয়াত এই মাইনু ব্ৰহ্ম আহিছিল নেকি? মাইনু ব্ৰহ্ম অহা নাই। অহা নাই। এতিয়া কি ক'ব ল'ৰাটো যিহেতু আপোনালোকৰ পুলিচৰ জিম্বাৰ আছে? এতিয়া তেওঁলোকে সেই কৰক আৰু নিৰ্দোষী মই জানো মোৰ ল'ৰা নিৰ্দোষী তেখেতে বিবেচনা কৰি চাওক চাই পেলাই যদি নিৰ্দোষী বুলি সিহঁতে যদি প্ৰমাণ পায় দিয়ক এৰি দিয়ক।